Hello friends, welcome to Assamese GK. নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই ভিডিঅ'টোত আমি ভাৰতীয় সংবিধানৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্ন, বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ল বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ। 3 নম্বৰ প্ৰশ্ন, মূল সংবিধানত থকা 7টা মৌলিক অধিকাৰৰ কোনটো অধিকাৰ কেতিয়া বিলুপ্ত কৰা হয়? ইয়াৰ উত্তৰটি হৈছে সম্পত্তিৰ অধিকাৰটো 44তম সংশোধনীৰ জৰিয়তে বিলুপ্ত কৰা হয়। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক প্ৰথম কেতিয়া সংশোধন কৰা হয়? উত্তৰ 1976 চনৰ 42তম সংশোধনীৰ জৰিয়তে সংশোধন কৰা হয়। 5 নম্বৰ প্ৰশ্ন, প্ৰথম লোকসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয়? এই প্ৰশ্নটিৰ উত্তৰ হ'ল 1952 চনত। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচিত কৰে? উত্তৰ ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকলৰ উপৰিও ৰাজ্যসমূহৰ বিধানসভাৰ সদস্যসকলে গোপন ভোটৰ দ্বাৰা নিৰ্বাচিত কৰে। 7 নম্বৰ প্ৰশ্ন, সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ 3 নং অধ্যায়ৰ 14 পৰা 32 ধাৰালৈ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। 8 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান? এই প্ৰশ্নটিৰ উত্তৰ হৈছে বৰ্তমান সংবিধানত 404টা অনুচ্ছেদ, 12টা অনুসূচী আৰু 22টা অধ্যায় আছে। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয়? এই প্ৰশ্নটিৰ উত্তৰ হৈছে 1907 চনত ভাৰতীয় জাতীয় পতাকা সৰ্বপ্ৰথমে উত্তোলন কৰা হয়। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয়? উত্তৰ 26 নৱেম্বৰ 1949 চনত। 11 নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হয়? এই প্ৰশ্নটিৰ উত্তৰ হৈছে 1946 চনৰ 9 ডিচেম্বৰত ভাৰতীয় সংবিধান সভা অনুষ্ঠিত হয়। 12 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্তি হৈছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 13 নং প্ৰশ্ন,
সংবিধানৰ বিভিন্ন দিশ চালি জাৰি চাবলৈ সংবিধান সভাই কিমানখন কমিটি গঠন কৰি দিয়ে? এই প্ৰশ্নটিৰ উত্তৰ হ'ল সংবিধান সভাই 13খন কমিটি গঠন কৰি দিয়ে। 14 নম্বৰ প্ৰশ্ন, সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন লাগিছিল? উত্তৰ 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিল। 15 তথা অন্তিম প্ৰশ্নটি হ'ল মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল? এই প্ৰশ্নটিৰ উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেলে মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে চূড়ান্ত সিদ্ধান্ত লৈছিল।